হেল্ল' গাইজ, কি খবৰ? নমস্কাৰ, মই অজিত। আপোনালোকক মোৰ নতুন এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি আহিছোঁ গোটেইবিলাক একেলগে, আমাৰ বিহুৰ আজি খানা হ'ব। বজাৰ কৰাৰ আগতে আমি ধুনীয়াকৈ ওচৰতে থকা পৰিকল্পনা হোটেলত ধুনীয়াকৈ ফ্ৰাইড ৰাইচ আৰু ঘুগুনি লগতে এটা চিংৰা আৰু কচুৰি খাই পেট পূজা কৰি ল'লোঁ। পেট পূজা কৰিয়ে ভাবিলোঁ কি আমি ধুনীয়াকৈ আমাৰ বজাৰকেইটা কৰি লওঁগৈ। বহুত বজাৰ কৰিবলৈ আছে, সেইবাবে আমি আহি পালোঁহি ব্ৰইলাৰ ফাৰ্মত। ধুনীয়াকৈ দাদাজনে ব্ৰইলাৰকেইটা জুখি দিলে। 10 কেজিমান ব্ৰইলাৰ লৈ ল'লোঁ, ধুনীয়াকৈ মোনাটোত ভৰাই ল'লোঁ। ব্ৰইলাৰ ল'লেই নহ'ব নহয়, আৰুতো এগাল কিবা কিবি ল'বলৈ আছে। সেইবাবে আহি পিনি আকৌ আমি গেলামাল দোকান এখনত পালোঁহি। আলু পিঁয়াজ সেইবোৰ ল'বৰ বাবে সকলোৰে মনত ফূৰ্তি থাকে যে খানাত দিবলগীয়া ধুনীয়া বস্তুবিলাক আমি লৈ ল'লোহি। বস্তুবিলাক লৈ আহি আকৌ বিহু উৰাব লাগে নহয়। আমাৰ এইটো গাঁৱলীয়া সমাজৰ এটা নিয়মেই যে বিহু আৰম্ভ হোৱাৰ দিনা আৰু বিহু শেষৰ দিনা আমি সকলোৱে নামঘৰৰ বাটচৰাটোৰ মুখতে ধুনীয়াকৈ এফাকি ধুনীয়াকৈ বিহু জোৰোঁ। আমাৰ গাঁৱত পিছে ফাংচন পতা নাই যদিও দেখিছেনে আমাৰ বিহু জোৰা চাবৰ বাবে কিমানখিনি মানুহৰ ভৰ্তি হৈ গৈছে। কমেও 500-400মান মানুহ আছে, চবফালে আছে। ধুনীয়াকৈ আমাৰ বক্সৰ দাদাকেইজনে ধুনীয়াকৈ বক্সবিলাক ফিটিং কৰি ল'লে আৰু সকলোৱে আমাৰ বিহুখন চাবৰ বাবে অৱশেষত আমি বিহু জোৰা গাবলৈ আৰম্ভ কৰিলোঁ। আমাৰ বিহু জোৰা ধুনীয়াকৈ গাবৰ বাবে আমি আৰম্ভ কৰিলোঁ। সকলোবিলাক ধুনীয়াকৈ ৰৈ আছে আমাৰ বিহু জোৰা চাবৰ বাবে। সকলোৱে একদম মূৰ গৰম হৈ গৈছে, বিহু জোৰা কেতিয়া হ'ব। কিন্তু আমিহে জানো সকলোবিলাক সাজু নহ'লেনো কেনেকৈ যাব পাৰোঁ। ঠিক সেনেকৈ আমি ধুনীয়াকৈ বিহু জোৰা গালোঁ। বিহু জোৰা গাই সকলোৱে আশীৰ্বাদ দিলে। আজিলৈ ভিডিঅ'টো ইমানতে।